दानिफ्राय राजा लामानि सेराव लाखिना दोननो मोननाय नङा ट्राक नोगोरमानि ग्रीन बासखौ नाखि लागायनो थियारि जादों हान्था मेला बिफाना गोजौसिन बिजिरसालिनि बिथोनारि मिन्थिसार फैदों आरो हान्था मेला नांथानाय दबथायनो थाखाय मन्त्रि चरण बर'नि गेदेर फोसावनाय राजा लामानि सेराव लाखिनो दोनना मोननाय नङा ट्राक आरो नोगोरमानि ग्रीन बासखौ नाखि लागायनो थियारि हान्थामेला बिफाननि मन्त्रि चरण बर'नि बे गोख्रों बिफाव गोजौसिन बिजिरसालिनि बिथोनारि मिन्थिसार फैदों आरो हान्थामेला नांथानाय दबथायनो मन्त्रिनि गेदेर फोसावनाय কিনাৰো ৰাখিব ট্ৰাক বিলাকো হাইৱেৰ কিনাৰো ৰাখিব নোৱাৰিব তো এই ক্ষেত্ৰতো আমি ট্ৰাক টাৰ্মিনেল বনোৱাৰ এটা আমাৰ দায়িত্ব আহি পৰিছে এই ক্ষেত্ৰতো আমি চৰকাৰৰ লগত আলোচনা কৰি বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে আৰম্ভ কৰিম আৰু গ্ৰীণ বাছৰ মই নিজে উঠিছো আৰু চাইছো তো গ্ৰীণ বাছতো আমাৰ কৰিব লগা আছে ইতিমধ্যে আমি আৰম্ভ কৰিছো গ্ৰীণ বাছৰ ক্ষেত্ৰত অকণমান আমাৰ ৰেচনেলাইজ কৰাৰো প্ৰয়োজন আছে এইখিনি কমিটি বনাই দিম কৰিম আৰু বাকি আমাৰ ITMS-ৰ যোগেদি যে ধৰণে গ্ৰীণ বাছ চলাব লাগে এই সিস্টেমটো এতিয়াও প্ৰপাৰলি হোৱা নাই এইটো প্ৰপাৰলি চলাবৰ কাৰণে আমি ব্যৱস্থা কৰিম ৰিক্সাৰ প্ৰতি আমাৰ কি কয় এইটো সৰু গাড়ীৰ ক্ষেত্ৰত কিবা এটা SOP থকা বুলি কৈছে মই ষ্টাডি কৰা নাই ভালকে ষ্টাডি কৰি এই ৰিক্সাত কি অসুবিধা আছে এইটো চাই ল'ম আৰু চিটিখনৰ যান জঁটটো আমি শেষ কৰিবই লাগে ইতিমধ্যে আমি দুটা কাম হাতত লৈছো আমাৰ এই যে বাইপাছ ৰোড আমাৰ ইয়াত পাৰ্কিং নথকাৰ বাবে খানাপাৰাত কেতিয়াবা যান জঁটৰ সমস্যা হয় আমাৰ জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত যান জঁটৰ সমস্যা হয় আদাবাৰীত তাৰ কাৰণে আমি দুখন জায়গা ইতিমধ্যে খানাপাৰাত এটা ঠাই ঠিক কৰিছো আমি তাতে আমি পাৰ্কিংৰ ব্যৱস্থা কৰিম আৰু আগৰ যে আমাৰ এইটো সাইডৰ পৰা আহা লোৱাৰ আসামৰ পৰা আহা যিমানখিনি গাড়ী আদাবাৰীত পাৰ্কিং হৈছিলে তো এতিয়া আকৌ আদাবাৰীটো পুনৰ আমি আৰম্ভ কৰিম